নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত বক ফুলৰ পকৰি কেনেদৰে বনালোঁ তাকে দেখুৱাওঁ বুলি ভাবিছোঁ। আৰু তাৰ বাবে ল'লোঁ মই এয়া বক ফুল। প্ৰথমে মই বক ফুলবোৰ ভালদৰে পৰিষ্কাৰ কৰি ল'ম আৰু এয়া দেখিছে ফুলৰ মাজতে থকা এয়া এনেদৰে আঁতৰাই ল'ম। আৰু এনেদৰে প্ৰত্যেকপাহ ফুলৰ মাজত থকা দণ্ডবোৰ পৰিষ্কাৰ কৰি ভালদৰে আঁতৰাই ল'লোঁ। ফুলবোৰ পৰিষ্কাৰ কৰি লোৱাৰ পাছত এতিয়া মই এটা চৰিয়াত অলপমান পানী লৈছোঁ আৰু ইয়াতে ফুলবোৰ দি দিছোঁ। ভালদৰে পানীত জুবুৰিয়াই দিছোঁ যাতে ইয়াত থকা পোক পৰুৱাবোৰ আঁতৰি যায়। প্ৰায় 2 মিনিটমান তিয়াই ৰখাৰ পাছত মই এইখিনি পানীৰ পৰা উঠাই ল'লোঁ। আৰু মই এটা বাটিত এবাৰ অলপমান বেচন লৈছোঁ আৰু ইয়াতে দিছোঁ অলপমান নিমখ। আৰু দিছোঁ দুটামান গোটা জিৰা আৰু এতিয়া দিছোঁ ইয়াতে অলপমান গৰম মছলা। খুব কম পৰিমাণত গৰম মছলা দিছোঁ মই। আৰু একেবাৰে শেষত ইয়াতে দিছোঁ অলপমান হালধি। এবাৰ সকলোখিনি মই মিক্স কৰি ল'লোঁ আৰু দিছোঁ অলপমান বেকিং পাউডাৰ। এতিয়া মই ইয়াতে দিছোঁ অলপমান পানী আৰু পানী দিয়াৰ পাছত সকলোখিনি ভালদৰে মিক্স কৰি লৈছোঁ। প্ৰায় 2 মিনিটমান মিক্স কৰাৰ পাছত এইখিনি ৰাখি দিছোঁ। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দি ইয়াতে অলপমান ৰিফাইন অইল গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে এপাহ এপাহকৈ ফুল মিশ্ৰণটোত লেটিয়াই লৈ ইয়াতে দি দিছোঁ। আৰু অলপমান সিজাৰ পাছত ইলুটি সিলুটি কৰি দিছোঁ ফুলকেইপাহ। এনেদৰে ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰিছোঁ আৰু ৰঙচুৱা হোৱাৰ পাছত এনেদৰে কাঢ়ি ৰাখিছোঁ আৰু এয়া বক ফুলৰ পকৰি ৰেডি হৈ গৈছে। আপোনালোকে এই পকৰিবিধ ভাত বা চাহৰ লগতো খাব পাৰে। মই খাই খুব ভাল পাওঁ আৰু সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।